গাইজ কথাটো মানে এনেকুৱা কবাও লাজ শুনবাও লাজ মানে এনেকুৱা হৈ গৈছে আমাৰ এই কাজিয়া কৰি পেলাই আহিছিল কাজিয়া কৰিছে মানে ভিনিৰ লগতো নহয় মানে বাবুৰ লগত কাজিয়া আমাৰ বাবুটোৰ মানে বয়স হৈছে 12 বছৰমান ভাগিনটোৰ আৰু তাইৰ লগত কাজিয়া কৰি পেলাই এই বেগ দুটা বেগত কাপোৰ কানি লৈ আহিছে মানে কৈছে তাই বোলে আৰু কথাটো নাথাকে এতিয়া আকৌ মায়া ময়া এতিয়া কি কৰিবি আৰু মায়া কৈছে যা 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 তই যা চল তুই মন মাৰি থাকবো আকৌ এতিয়া এক মই লৈ পেলাই থৈ আহো যায় আৰু তো আৰু ভাই বেলেগ মানুহে কাজিয়া কৰে গিৰাকৰ লগত হে তইতো ভিনিৰ লগত কাজিয়া কৰি আহিলেও বেলেগ কথা তই চলিটোৰ লগত কাজিয়া কৰি আহিব লাগে নেকি তই এই আমাৰ তাই গেল পৰবো তাই এই পৰবি তই আকৌ পৰলি চাইছ এই দেখিছ এই মায়া কাৰ লগত কাজিয়া কৰিছে হে মায়া কাৰ লগত কাজিয়া কৰিছে ইফালে পুৰা মায়া ৰেডি মোনা চোনা লৈ আহি পেলাই স্কুটি আগত দিছে এটা আৰু ইফালে এই তই চলিৰ লগত কাজিয়া কৰি এই চলিৰ লগত কাজিয়া কৰি কিয় আহিব লাগে কৈছো তই চলিৰ লগত কাজিয়া কৰি আহিব লাগে তই হা চলিটো মনটো মাৰি থাকিব আৰু যৌ এতিয়া এটকা গাড়ী আছে নেকি নাই পাই আৰু এক থৈ আহো যায় যিয়ে নহওক আৰু আজি পেটত তই যদি তাইৰ লগত কাজিয়া কৰি আহা টকা আধা বাটৰ পইচা দিম আৰু পইচা কিমান উলিয়াই আনিব লাগিব পইচা কিমান উলিয়াই আনিব লাগিব 7,550 এইটো কি হিচাপ আকৌ 7,550 অঁ 7,545 টকা অঁ পইচা ঐ যৌ আৰু কি জীয়াৰা এনেকৈ আহি থাকিব নিদিবি কি কি হয় কাজিয়া কৰি আহে নেকি হা ভিনিৰ লগত কাজিয়া কৰিলেও বেলেগ কথা অঁ ঠিক আছে হ'ব যৌ যিয়ে নহওক গাইছে থৈ আহোঁ যাব এতিয়া আমি মানে লৈ যাব ওলছোঁ আৰু তই উঠি লওঁ আৰু মাই যাওঁ দে এক থৈ আহোঁ হা আজি অঁ আৰু আজি স্কুটি লৈ ওলছোঁ দেই গাইছ জয়কে যাই কাৰণে লগ পাম চলিৰ লগত কাজিয়া কৰি পেলাই আহা আহিলে আমাৰ বাই বাই মৰম এটা দিয়া দিয়া মোক এটা খাই দিবি নেকি দে মোক এটা খাই দিয়া মোক এটা খাই দিয়া মোক এটা খাই দিয়া বাই বাই ঐ কাকা যদি কথা কৰে মোক ফোন কৰিবি দে কি কৰিবি অঁ ফোন কৰিবি এতিয়া বাই বাই